আপোনালোক কাৰ ল'ৰা ছোৱালী এনেকুৱা বাৰু প্ৰত্যেকটো কামতে চববিলাক তাহাঁতিও কৰিবলৈ যাব সমানে সমানে। ইয়ালৈ চাওকচোন, মই পুলি ৰুবলৈ আহিলোঁ, সিও মোৰ লগতে সমানে সমানে লাগিছেহি। গাইছ, আজি লাই পুলি ৰুবলৈ আহিছোঁ। এয়া আমাৰ পিছে দেৰিয়ে হৈছে পুলি ৰোৱা। ইমানখিনি আনি থৈ ৰুই লওঁচোন। তাক আকৌ মই পুলি ৰুবলৈ নিদিওঁ বুলি কওঁতে মাহীয়েকক কাণে কাণে ফুচফুচাই কিবা এটা ক'ব, শুনকচোন। ঘৰতে লাইগিজোপা ৰুই থৈছোঁ, কাৰণ সাৰ নিদিয়া কিবা এটা বস্তুটো খাবলৈ পাম। অন্ততঃ আজিকালি সাৰ নিদিয়াকৈ একো বস্তুৱেই খাবলৈ নোপোৱা হ'লোঁ। এইফালে মই অলপমান লাই পুলি ৰুই ল'লোঁ। সিও এয়া কিনো কৰি আছে আৰু মোৰ লগতে আহি পেলাই। এইবিলাক আকৌ ফটো মৰা পষ্ট দেখিছেনে? লাই পুলি ৰুই আহি পেলাই গধূলি এয়া মুখ হাত ধুই মেলি মানুহজন আহিলে, তেওঁ আকৌ বজাৰৰ পৰা পাচলি লৈ আহিলে। মই বোলো তাৰো এটা ক্লিপ ৰাখি থওঁ, কি কিনো আনিছে আপোনালোকৰ আগতে খুলি দেখাওঁ। এইফালে এয়া ধনিয়া, ফ্ৰেঞ্চবিন, গাজৰ, জলকীয়া আৰু বিলাহী, এনেকৈ পাচলি আনিছে। আপোনালোকৰ আগতো বোলো অকণমান দেখাই ৰাখোঁ কিনো আনিছিলে।